মানুহৰ জাতটো উচ্চ হ'লে নহ'ব, মানুহৰ আচলতে চিন্তাধাৰা উচ্চ হ'ব লাগিব। হয়, কিছুমান মানুহৰ লগত কথা পাতিলে এনেকুৱা লাগে যে তেওঁলোকৰ জাতটো উচ্চ, কিন্তু তেওঁলোকৰ মনবিলাক একদম নিচ, মানে একদম ঠেক মনোবৃত্তিৰ। ৰিচেণ্টলি মই আমাৰ ওচৰৰে এজন ব্যক্তিৰ লগত কথা পাতি আছিলোঁ। তেওঁ অলপ উচ্চ জাতৰ বুলি নিজকে পৰিচয় দি ভাল পায়। প্ৰথমতে তেওঁ এক বিশেষ সম্প্ৰদায়ক লৈ পেলাই কিছুমানে মন্তব্য কৰিলে যে কেইদিনমান পিছত এই জাতৰ মানুহে আহি পেলাই আপোনালোকৰ ঘৰ দখল কৰিব, আপোনালোকৰ চোতালত অমুকটো কৰি থৈ যাব, মানে বেয়া বেয়া কিছুমান মন্তব্য কৰিলে, মানে ঘৃণনীয় আৰু। চ' তেতিয়া মই তেওঁক ক'লোঁ যে নহয় দাদা, আপোনাৰ চিন্তাবোৰ অলপমান বেলেগ, মই তেনেকৈ নাভাবোঁ কিন্তু। তাৰপিছত সেইখিনি গ'ল। তাৰপিছত গৈ তেওঁ সেই বিশেষ ধৰ্ম বা বিশেষ জাতৰ ব্যক্তিক গালি দি শেষ হ'ল তেতিয়া আকৌ আৰু এটা সম্প্ৰদায়ক লৈ পেলাই তেওঁ মানে কটু মন্তব্য কৰিবলৈ আৰম্ভ কৰি দিলে। মানে সেই ধৰ্মক লৈ তেওঁ যেতিয়া শেষ হ'ল, তেতিয়া আকৌ মানে বেলেগ এটা জাতিৰ ব্যক্তিক, অসমীয়াই হয়, যিসকল আচলতে অসমৰ মানে বিশেষ ব্যক্তি বুলি ক'ব লাগিব, যিসকলক বাদ দি অসমখন আজি চলিব নোৱাৰে, তেওঁলোকক লৈ পেলাই তেওঁ মানে কটু মন্তব্য কৰিবলৈ আৰম্ভ কৰি দিলে। মানে তেতিয়া মই তেওঁক ক'লোঁ যে নাই দাদা, আপোনালোকৰ কথা পাতিলে নহ'ব, মোৰ সময় নষ্ট হ'ব আৰু মনটোও বেয়া হ'ব। চ' সেইটো কাৰণে মই তেওঁলোকৰ সিমানটা কথা সমাপ্ত কৰিলোঁ। এতিয়া কথাটো হৈ গ'ল যে যিসকলে নিজকে উচ্চ জাতৰ বুলি ভাবে, নিজকে উচ্চ জাতৰ বুলি পৰিচয় দিবলৈ বিচাৰে, তেওঁলোকে প্ৰথমতে নিজৰ চিন্তাধাৰা, মন মগজুবিলাক উচ্চ কৰক, যাতে তেওঁলোকক সকলোৱে উচ্চ বুলি সঁচাই গ্ৰহণ কৰিব পাৰে। তেওঁলোকে যদি কিছুমান নিজ কথা কৈ পেলাই সমাজত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰে, তেওঁলোকে কিছুমান নিজ মানে মনোবৃত্তিৰে সমাজখন চলাব চেষ্টা কৰে, নিজকে সমাজত উচ্চ স্থানত ৰাখি পেলাই বাকীসকলক তলত ৰাখি নিজৰ কথাবিলাক, নিজৰ চিন্তাধাৰাৰে সমাজখনক বেয়া পথৰেহে আগুৱাই লৈ যাবলৈ বিচাৰে, তেওঁলোকে নিজৰ চিন্তাধাৰাবোৰ ইম্প'জ কৰিবলৈ চেষ্টা কৰে। চ' তেনেদৰে সমাজ নচলে, কাৰণ আজিৰ ডেটত সকলো শিক্ষিত, সকলোৱে শিক্ষাৰ পোহৰ পাইছে। আগৰ দিনত বেলেগ আছিলে। আগৰ দিনত সেই উচ্চ জাতৰ ব্যক্তি, ব্ৰাহ্মণসকলে বা ৰজা মহাৰজাসকলেহে শিক্ষাৰ পোহৰ পাইছিলে। আজি সকলোৱে শিক্ষাৰ পোহৰ পাইছে। চ' সেই আগৰ দৰে আজি মানুহক মূৰ্খ বনাই, বুৰ্বক বনাই কিছুমান ফটুৱা মন্তব্যৰে মানে সমাজখনক গেলাবলৈ চেষ্টা কৰিলে নহ'ব। তেনেকুৱা ব্যক্তিসকল আমাৰ সমাজত বহুত আছে, আজিও আছে। আজি 2026 চন পালেহি, কিন্তু তেনেকুৱা নিজকে উচ্চ জাতৰ বুলি ভাবি বাকীসকলক হীনমন্যতাৰে ভৰাই তুলিবলৈ বিচৰা বহুত ব্যক্তি আছে। প্ৰথমতে তেওঁলোকে হয়তো ধৰ্মক লৈ গালি পাৰিব, তাৰপিছত যেতিয়া ধৰ্ম শেষ হ'ব, জাত পাতলৈ আহিব, কাষ্টলৈ আহিব, গোষ্ঠীলৈ আহিব। চ' মানে তেওঁলোকৰ অন্ত নাই। আল্টিমেটলি তেওঁলোকৰ মনটোৱে আচলতে ঘৃণাৰে মানে ভৰি পৰিছে। তেওঁলোকে নিবিচাৰে যে সমাজখন ভালদৰে আমি চলোঁ, আমি শান্তিৰে একত্ৰিতভাৱে আগবাঢ়ি যাওঁ। তেওঁলোকে সেইবিলাক নিবিচাৰে। তেওঁলোকে নিজৰ জাতিটোক চিনি পায়, তেওঁলোকৰ নিজৰ ধৰ্মটোক তেওঁলোকে চিনি পায়, ধৰ্মটোকো আচলতে চিনি নাপায়, তেওঁলোকে নিজৰ জাতিটোকহে চিনি পায়। নিজৰ জাতটোকে সকলোতকৈ ওপৰ বুলি ভাবে, উচ্চ বুলি ভাবে, আৰু বাকীসকলক যেন তেওঁলোকে মানুহ বুলি গণ্য কৰিবলৈ নিবিচাৰে। তেনেকুৱা মানুহৰ কাৰণে কিন্তু সমাজখন আগবাঢ়ি যাব নোৱাৰে, আৰু তেওঁলোকো আগবাঢ়ি যাব নোৱাৰে। আমি দেখিছোঁ, নিজেই দেখিছোঁ, যিসকলে এইবিলাক কথাত ব্যস্ত থাকে তেওঁলোক কিমান আগুৱাই গৈছে। আমি সেইবিলাক সকলোৱে লক্ষ্য কৰিছোঁ আৰু দেখি আছোঁ, আৰু ভৱিষ্যতেও আমি দেখিবলৈ পাম যে কোন উচ্চ, কোন নিচ। সময়বিলাক সকলো উত্তৰ দিব, আৰু আশা কৰিম যে এনেকুৱা ধৰণৰ মনোবৃত্তিৰ পৰা আঁতৰি থাকিব লাগে। আজি 26 চন হ'ল, 2026 চন। ৰজা মহাৰজাৰ সময়ৰ কথা বেলেগ আছিলে। সেইটো সময়ত এটা ছিষ্টেম বনোৱা হৈছিলে যাতে সমাজখন আমি সুশৃংখলভাৱে আগুৱাই যাব পাৰোঁ। কিন্তু আজিৰ ডেটত সকলোৱে পঢ়া শুনা কৰে, সকলোৰে অধিকাৰ সমান আছে। আমাৰ এখন সংবিধান আছে, সংবিধানৰ মতে সকলোৱে সম অধিকাৰ পায়। চ' এনেকুৱা ধৰণৰ মন্তব্য, এনেকুৱা ধৰণৰ বিষবাষ্প বিয়পাব পৰা মনোবৃত্তিবিলাক আঁতৰাই নিজকে শুদ্ধ কৰিব লাগে। তেতিয়াহে আমি তেওঁলোকক উচ্চ জাতৰ বুলি সন্মান কৰিম। তেতিয়াহে কিন্তু সমাজে তেওঁলোকক উচ্চ পদবীত সঁচাই স্থান দিব। নহ'লে কিন্তু তেওঁলোক বহুত তলত পৰি যাব। সেইটো কিন্তু সঁচা কথা। সময়ে ইয়াৰ উত্তৰ সকলোখিনি দিব।